Welcome to my YouTube channel Sima Vlogs. More অন্য ভিডিও লৈ আপোনালোক সকলোকে মৰমেৰে আদৰণি জনাইছো আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে বিশেষ পহুমাৰ চাপৰিত 1 জানুৱাৰী উপলক্ষে আমি গৈ আছো পিকনিক খাবৰ কাৰণে আৰু সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আমি খোৱা আৰম্ভ কৰি দিলোঁ কমলা টেঙাৰ পৰা আৰু এইফালে দেখিছেই নহয় চব্জিবোৰ ধুনীয়াকৈ কাটিয়ে আছে। আমাৰ ৰন্ধন কাৰ্যসূচী আৰম্ভ হ'ল চিকেন ফ্ৰাইৰ পৰা। এয়া হ'ল ধুনীয়া য়ামি চিকেন বনাই আছে। এয়া হ'ল আমাৰ সকলোৰে মৰমৰ নিতুল দাদা আৰু আহিয়ে ৰান্ধনীক হেল্প কৰি দিয়াত তেওঁ ব্যস্ত। এতিয়া আমি মাংস খাওঁ আমিও এয়া পুৰা নাচত লাগিয়ে গ'ল আৰু বলকচোন এতিয়া আমি সকলোৰে লগত চিনাকি হৈ লওঁ। ৰান্ধনী খুৰা এয়া আমাৰ পদ্মাৰৰ অজয় দাদা হাই কৰি দিয়ক। এয়া হিৰেণ দাদা আৰু এয়া আমাৰ গুণজিৎ দাদা আৰু এয়া আমিৰ খান এয়া টিকু দাদা আৰু এয়া আপটা আৰু এয়া আমাৰ দীপক দাদা হাই কৰি দিয়ক। হেল্ল' এক্সকিউজ মি এয়া আমাৰ ৰাহুল দাদা পদ্মাৰৰ আই লাভ ইউ টু। এয়া নিতুল দাদা আমাৰ পদ্মাৰৰ আৰু এয়া আমাৰ মেম হাই বঢ়িয়া আৰু এয়া আমাৰ চব্জি কটাত ব্যস্ত বৰ্মন দাদা হাই কৰি দিয়ক। এয়া প্ৰস্তুতি হৈছে পঠা মাংস বনাবৰ বাবে দিয়া মছলা পাতি ইত্যাদি। কিয় বাকৰিবা লগা হ'ল? আপনি কে উল্টা শুনিলা? নাচি মধুৰ অনুভৱ হৈ আহিলেও আইচক্ৰীম খাবলৈ আৰু এই আইচক্ৰীমৰ দাম শুনি মই বেহুচেই হৈ যাম এতিয়া। এইটোৱে হৈছে পহুমাৰা নদীটো আৰু ইয়াৰ ওচৰতে থকা অতি সুন্দৰ ঠাইডোখৰলৈ ভিন ঠাইৰ পৰা মানুহে বনভোজ খাবৰ কাৰণে আহে আৰু আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ ঠাইডোখৰ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাবচোন। এইফালে দাদা দুজনে মাছ ধৰি আছে।
আমাৰ এই সৰস্বতী পূজাতে বোলে গা ধুইছিল আৰু আজি গা ধুলাক গাইছ চাওঁ গিয়া এয়া আমাৰ পুৰা ফটোশ্বুট চলি আছে এতিয়া ৱাও গাইছ মজা ফটোগ্ৰাফাৰ আমিৰ খান Siman lugut, ekpak. Taruh hibah ke sana, mukhot dingin lah. ভালেখিনি হাঁহি ধেমালিৰ মাজত এতিয়া আমি খাবলৈ লৈছোঁ ভাত আৰু আপোনালোকে চাই থাকিব খানা পিনা শেষ কৰি আমি ওলাইছোঁ এতিয়া ঘৰমুৱা হৈ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদিহে আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰি জনাবচোন কেনেকুৱা পাইছে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।